বেছি ভাল লাগিল মিন্টুক লগ পাই। মিন্টুৱে এইফালে হাতলে গাড়ী খুন্দাই উৰাই দিব আমাক। মই পাহাৰৰ পৰা নামি আহিলোঁ, বেছিভাগ মানে পাহাৰৰ ওপৰলৈকে যাব দিয়া নাই আৰু চাইকেলখন লৈ লৈ। এটা সৰু চাই গিফ্ট আৰু সৰু নহয়, বহুত ডাঙৰ মানে মোৰ কাৰণে। মই কিন্তু একো আনাই নহ'ল তাক দিবৰ কাৰণে। সৰু আহিবালো মুখা পাম মুখা পাম কথাটো ভালকে ক'লা নাই। হেপী বাৰ্থডে ব্ৰ, হেপী বাৰ্থডে ব্ৰ। গুগল মেপক না বিশ্বাস কৰিব, কিন্তু বেছি বিশ্বাস নকৰিব। বহুত বেছি মানে বতাহ বৰষুণ পৰা ধুমুহা আহি গৈছে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইউটিউব চেনেল মিষ্টাৰ মিণ্টুলৈ। তো বন্ধুসকল, আজি যাবলৈ ওলাইছোঁ গুৱাহাটী, মানে গুৱাহাটী অৰ্থাৎ আজি যাম গুৱাহাটীৰ বালাজী মন্দিৰত। আৰু আজি মই লগ কৰিম এজন বিশেষ মানুহ, আমাৰ অসমৰ এজন বিখ্যাত ইউটিউবাৰ মধুস্মিতা শৰ্মা বা। তো বলক এতিয়া দেৰি নকৰোঁ, মোৰ BMW পূৰা ৰেডি, এতিয়া মানুহ পূৰা মোৰ ৰেডি। তো এতিয়া লাহেকৈ ওলাম ইয়াৰ পৰা। আৰু আমাৰ বাৰ্থডে বয় অৰ্থাৎ হিৰক ৰৈ আছে মোৰ বাবে। তো তাত একবাৰ তাক মাত দিম, সি এবাৰ ডাইৰেক্ট গুচি যাম। তো ফ্ৰেণ্ডছ, এতিয়া ডাইৰেক্ট আহি পালোঁ হিৰকহঁতৰ ঘৰত, আৰু হিৰক মোৰ বাবে ৱেইট কৰি আছিল। বেচেৰা আজি বাৰ্থডে বয়, হেপী বাৰ্থডে ব্ৰ, হেপী বাৰ্থডে ব্ৰ। তো এতিয়া আৰু বেছি দেৰি নকৰোঁ নে কি কওঁ, কাৰণ এতিয়া মোটামুটি 9:30 বাজিলে আৰু গুৱাহাটীলৈকে যাওঁতে মোৰ বহুত টাইম যাব। তো এতিয়া যাই থাকোঁ নে কি কয়, তো বলক আৰু। ফাইনেলি এতিয়া ধাৰাপুৰ আহি পালোঁ, আৰু ইয়াৰ পৰা মোটামুটি আপোনাৰ বালাজী মন্দিৰলৈকে 20-22 কিলোমিটাৰমান আছে আৰু। তো বহুত বেছি ৰ'দ দি আছে, পূৰা মানে গৰম ধৰিছে, পূৰা ঘামে জামে মানে ধুৱাই দিছে। তথাপিও মানে আপোনালোকে জানে মই য'ত আহোঁ তো হাৰনামানকৈ মানে সেই মিছনটো কমপ্লিট কৰিহে আৰু। তো মিছন কমপ্লিট নকৰাকৈ ভাগৰি নপৰোঁ। তো এতিয়া আৰু মোটামুটি 20-22 কিলোমিটাৰ এনেকৈ চাইকেল চলাব লাগিব এই ৰ'দে ৰ'দে। তো এয়া ধাৰাপুৰ। বলক আৰু আহি থাকক আপোনালোকে, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো মানে বেছি আৰু দেখুওৱা নাই ভিডিঅ'ত, মানে কাৰণ এই কিমান দেখাব আৰু, আপোনালোকে জানে যে মই চাইকেল লৈ আহোঁ, বাৰ সদায় এটা জেগাতে আৰু কিমান দেখুৱাম। তাৰ বাবে আৰু এনেই আৰু মেইন পইণ্টকেইটা আৰু দেখুৱাই আছোঁ। তো গাইজ বলক আৰু কি কয়, বলক আৰু। তো ফ্ৰেণ্ডছ, ফাইনেলি এতিয়া জালুকবাৰী পাৰ হৈ মই যাই আছোঁ বালাজী মন্দিৰৰ পিনে। আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ হয় ভালকৈ ইমান অনুমান এটা কৰিব নোৱাৰিম, তথাপিও ধৰক আৰু 15 কিলোমিটাৰ অলপ চাগে কম হ'ব। তো এতিয়া এনেকৈ লাহে লাহে বালাজী পিনে যাই আছোঁ। আৰু ইয়াতে অকণমান আগত ক'ল্ড ড্ৰিংক খাই ল'লোঁ, এটা নহয় দুটাই, এটা ধাৰাপুৰত খাইছিলোঁ আৰু এটা ইয়াতে খালোঁ। মানে বহুত বেছি গৰম, আপোনালোকক কৈছোঁৱে তেতিয়া যে বহুত বেছি গৰম পৰিছে। তো তাৰ বাবে আৰু উপায় নাই, এনেকৈ মানে খাবলগীয়া হ'ল। বলক আৰু ফ্ৰেণ্ডছ, নে কি কয়, বলক আৰু। ফাইনেলি এতিয়া আহি পালোঁ বালাজী মন্দিৰ, আৰু মোৰ চাইকেলখন ইয়াতে মই পাৰ্কিং কৰাইছিলোঁ ইয়াতে। তো এতিয়া মানে ভিতৰত আহি পিনে মানে সোমাই যাম। মই বহুতখিনি ভিতৰত মানে আহিলোঁ, মানে মই ভাবিলোঁ বাহিৰত থওঁ, কিন্তু চিকিউৰিটি গাৰ্ডটোৱে ক'লে যে বাহিৰত থোৱাটো ইমান ভাল নহ'ব, কাৰণ গুৱাহাটী হয় এইখন। তো তাৰ বাবে ইয়াতে লৈ আহিলোঁ, ইয়াতে য'ত মটৰচাইকেল পাৰ্কিং কৰে তাত পাৰ্কিং কৰি দিলোঁ মোৰ চাইকেলখন। তো এতিয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম। আৰু ফ্ৰেণ্ডছ, ইয়াতে এটা কথা কৈ দিওঁ যে কেতিয়াও মানে গুগল মেপক না বিশ্বাস কৰিব, কিন্তু বেছি বিশ্বাস নকৰিব। কাৰণ কি হ'ল, আজি মই গুগল মেপত শ্বৰ্টকাট বিচাৰিবলৈ গৈছিলোঁ, মানে সহজে কেনেকৈ পাওঁ সেইটো চাবলৈ গৈছিলোঁ, কিন্তু দেখুৱাই দিছে একদম লং। আৰু সেইটো আপোনালোকৰ দেখুৱাই আছে কিবা বেলেগ বালাজী মন্দিৰ, মই গৈছোঁ বেলেগত। মোটামুটি ইয়াৰ পৰা ধৰক আপোনাৰ 17-18 কিলোমিটাৰ আগলৈ। তো তাৰ পৰা আকৌ ঘূৰি আহিলোঁ। তো বহুত বেছি ভাগত ধৰিছে। তো এতিয়া যাম মেইন মন্দিৰৰ পিনে। তো বলক আৰু চাই থাকক। আৰু ফ্ৰেণ্ডছ, মন্দিৰৰ ভিতৰত হেনো ভিডিঅ' বনাবলৈ নিদিয়ে, তো বাহিৰৰ যিটো চৌপাশ সেই চৌপাশটো আপোনালোকক দেখুৱাই দিওঁ। তো
ফ্ৰেণ্ডছ এতিয়া বালাজী মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ চৌপাশটো মানে ভিতৰত তাত লিখা আছে যে তাত ফটো উঠা বা ভিডিঅ' বনাই এইবিলাক নিদিয়ে যিহেতু ভিতৰত ফটো উঠিব নিদিয়ে ভিডিঅ' বনাব নিদিয়ে তো ভিতৰতো দেখুৱাব নোৱাৰিম বিনা অনুমতি তো তাৰ বাবে যিখিনি পাৰোঁ চৌপাশটো সেই বস্তুখিনি দেখুৱাই দিলোঁ আপোনালোকক তো এতিয়া মই ডাইৰেক্ট বাহিৰৰ পিনে ওলাই আহিছোঁ আৰু এতিয়া মই যাম শান্তিপুৰত মানে সেই আমাৰ যি মানে জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা বাক লগ কৰিম শান্তিপুৰত তো তেওঁক বৰ্তমান মই এতিয়াতো বৰ্তমান 2টা বাজিল আপোনাৰ আৰু তেওঁ আহিব 4টামান বজাত মানে তেওঁক 4টামান বজাতহে মই লগ কৰিব পাৰিম তো এতিয়া মই শান্তিপুৰত যাম আৰু শান্তিপুৰত ক'ত যাওঁ এতিয়া কি কৰোঁ সকলোৰে চাই থাকিব সকলোকে তো বলক আৰু তো মই যেতিয়া আহি পালোঁ আমবাৰী মানে মই শান্তিপুৰ গৈ আছিলোঁ যাই থাকোঁতে ইয়াতে আমবাৰী মোটামুটি আমবাৰী নহয় আমবাৰী আগতে অকণমান মানে বৰষুণ বতাহ বৰষুণে ধৰিলে তো এতিয়া আমবাৰী ঢুকি দিছোঁ মানে বহুত বেছি মানে বতাহ বৰষুণ পৰা ধুমুহা আহি গৈছে মানে তো মোৰ চাইকেলখন ইয়াতে লৈ দিছোঁ ইয়াৰ পৰা মোটামুটি আৰু শান্তিপুৰলৈকে আছে চাগে 5 কিলোমিটাৰমান তো এনেকৈ আৰু মানে বতাহ বৰষুণ কমিলেহে লাহে লাহে যাব লাগিব তো চাই থাকিব ভিডিঅ' লৈ সকলোকে তো কি বা কেনেকুৱা ধৰণে কি পৰিস্থিতি আপোনালোকে দেখা পাব যদি আগত তো চাই থাকিব সকলোকে তো ফ্ৰেণ্ডছ বহুত সময়ত মূৰত মানে এতিয়া শান্তিপুৰ আহি পালোঁ ইয়াতে খুদাহঁতৰ ঘৰত মানে কি ক'ব আপোনালোকে দেখিছে যে তেতিয়া দেখাইছিলোঁ আপোনালোকক মানে আমবাৰীত কি মানে বতাহ বৰষুণ আৰু তো তাত এটা ATM আছিল সেই ATMটোৰ মানে তলত ৰৈ দিছিলোঁ ATMটো যিহেতু বন্ধ আছিল সেইকাৰণে তাত তলত ৰৈ দিছিলোঁ তো এতিয়া শান্তিপুৰ আহি খুদাহঁতৰ তাত কিবা কিবি খালোঁ এতিয়া শান্তিপুৰৰ পৰা মই আকৌ এতিয়া যাম খাৰঘূলিত লগ কৰিম মধুস্মিতা শৰ্মা বা ইউটিউবাৰ তেখেতক লগ কৰি তাৰপিছত চাওঁ কি হয় ক'ত যাওঁ কেনেকৈ দেখা যাব এতিয়া ভৰলৈ আহি পালোঁ আৰু মুখা পাম মই কথাটো ভালকৈ ক'লা নাই তেতিয়া ভুল পাই মিঠা পানটো খাই ডাইৰেক্ট খাল ঘূৰি যাম আৰু মধুস্মিতা বাক লগ কৰিম তো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে মজা মিঠা পান মজা লাগছে খাই তো ফ্ৰেণ্ডছ এতিয়া ফাইনেলি আহি পালোঁ খাৰঘূলি আৰু এইপিনে আছে মধুস্মিতা বা বহুত বেছি ভাল লাগিল মিণ্টুক লগ পাই মিণ্টুৱে এইফালে হাতলৈ গাড়ী খুন্দাই উৰাই দিব আমাক মিণ্টু আমাৰ জেগাত আছে জেগাখিনি কেনেকুৱা লাগিছে তোমাৰ বহুত বেছি খুব ধুনীয়া ইয়াৰ তো প্ৰকৃতি সৌন্দৰ্য বা যি ধুনীয়া পাহাৰীয়া ঠাইতো বহুত বেছি ভাল লাগে আৰু আপোনালোকে জানে যে মই প্ৰকৃতি ভাল পায় আৰু যিহেতু মিণ্টু এতিয়া মিৰ্জাৰো বোলে বহুত ভিতৰত সোমাই যাব লাগে তাৰ পৰা সি চাইকেল চলাই আহিছে গুৱাহাটীলৈকে আৰু আজি ঘূৰিলে কিবা কিবি আৰু মোকো ক'লে মধুস্মিতা বা লগ কৰিব মন আছে মই ভাবিলোঁ বাপৰে চাইকেল চলাই আহিছে মোৰো লগ কৰিব মন গ'ল মই পাহাৰৰ পৰা নামি আহিলোঁ বেচেৰাক মানে পাহাৰৰ ওপৰলৈকে যাব দিয়া নাই আৰু চাইকেলখন লৈ কষ্ট হ'ব সেইকাৰণে মই নিজে নামি আহিলোঁ পাহাৰৰ তললৈকে বহুত ভাল লাগিছে আৰু এনেকৈ সি বোলে অল আছাম ৰাইড কৰিব ইণ্ডিয়া ৰাইড কৰিব চাইকেলখনেৰে তো বহুত বেছি শুভেচ্ছা থাকিল যে এনেকৈ ৰাইড কৰিব মানে যাওক তাৰ মনৰ ইচ্ছাটো পূৰণ হওক আৰু লগতে পঢ়া পাতিও ভালকৈ কৰি থাকক আৰু তো বহুত বেছি ভাল লাগিল বাক লগ পাই মানে বাক যোৱাকালিয়ে মই কল কৰিছিলোঁ তো বায়ে ক'লে যে এনেকৈ লগ কৰিব পাৰিবা তো আপোনালোকক আগত কৈছোঁৱে ভিডিঅ'ত তো তেনেকৈ আৰু লগ কৰিলোঁ এতিয়া তো বহুত বেছি ভাল লাগিল মোৰো ভাল লাগিল মিণ্টুৱে মোক চকলেটটো দিছে চাওক এটা সৰু চাই গিফ্ট আৰু সৰু নহয় বহুত ডাঙৰ মানে মোৰ কাৰণে ইমান দূৰৰ পৰা আহি মোক চকলেট দিছে মই কিন্তু একো আনাই নহ'ল তাক দিবৰ কাৰণে তো সেই আৰু কি দিব পাৰিম শুভেচ্ছা দিছোঁ যাতে আৰু ভালকৈ আগবাঢ়ি যাওক আপোনালোকেও ছাপোৰ্ট কৰিব আশীৰ্বাদ কৰিব তাক তো ঠিক আছে এতিয়া মই যাম জ্যোতিনগৰ তো লগ পাইছোঁ তাত তো ফ্ৰেণ্ডছ ফাইনেলি এতিয়া জ্যোতিনগৰ আহি পালোঁ আৰু মোক দেখিছে পূৰা খামাই ধুৱাই দিছে একদম মানে কি হ'ল আজি মই ঘৰত গ'লোঁ হয় যিহেতু এন্ধাৰ হ'ল তো তাৰ বাবে জ্যোতিনগৰত থাকি দিলোঁ পেহীহঁতৰ ঘৰত আৰু পেহীহঁতৰ ঘৰত বহুখিনি মানে পাহাৰত উঠিব লাগে জ্যোতিনগৰত তো বহুত বেছি ভাগৰ ধৰিছে আৰু এইপিনে চাইকেলখনো আছে চাওক চাইকেল উঠাই লৈ আহিছোঁ পাহাৰৰ ওপৰত কাৰণ গুৱাহাটীত ক'ত থম আৰু তলত তাৰ বাবে পূৰা পাহাৰৰ ওপৰত উঠাই লৈ আহিছোঁ মানে বহুত বেছি ওখ হয় পাহাৰখন মানে ঠেলে আহিব নোৱাৰি এনেকুৱা মানে খালী মানুহজনে আহিব নোৱাৰি আৰু ক'ত চাইকেল তথাপিও আৰু উপায় নাই আনিছোঁ আপোনালোকক দেখাব নেক্সট ব্লগত মই মানে কিমান ওপৰত মানে চাইকেলখন উঠাই আনিছোঁ তো বহুত কষ্ট হৈছে তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব